খবৰ মোৰ ভালে। লক্ষী শইকীয়া আছামিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি অন্য এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু আপোনালোকে প্লিজ সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু বিশেষকৈ কমেণ্ট কৰিব নাপাহৰিব। কমেণ্ট কৰিলে মোৰো ভাল লাগে। আৰু আপোনালোকে মই মানে নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ন, মই মানে মোৰ একো মানে আইডিয়াই পোৱা নাই কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভাল হ'ব বা বেয়া হ'ব। মই মানে জাষ্ট বনাইহে আছোঁ আৰু আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন যে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে বা কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভাল হ'ব জনাব। আৰু এতিয়া ৰাতিপুৱা চাহ তাহ খাই কৰি আজৰি হ'লোঁ আৰু আজি ছানডে' হয়, দেওবাৰ। আৰু এতিয়া ভাত বনাইছোঁ। আজি চিম্পুলকৈ বনাইছোঁ, লাই শাক ভাজিছোঁ, দালি আৰু মাংস আছে, ৰাতি বনোৱা আছে, হৈ যাব সেয়াই। আৰু আজি দিনটোনো কেনেকৈ পাৰ কৰিছোঁ তাকে দেখাম বুলি ভাবিছোঁ আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ইফালে এয়া দালি বনাই আছোঁ। দালিখিনিও কি দেখাম, নেদেখাওঁ আৰু এয়াও নেদেখালে হ'লেও দেখাইছোঁ আৰু ন, দিনটো কি কি কৰোঁ তাকে দেখে। লাই শাকৰ ভাজি এয়া পকা মচি কৰি ল'লোঁ, ঘৰ দুৱাৰ মচিলোঁ আৰু এয়া ভিজা হৈয়ে আছে অলপমান। দেখিছে মুৰ্গী মানে একদম নক'ব আৰু, মুৰ্গীৰ অৱস্থা বেয়া কৰি দিছে। এইফালে মোৰ কাপোৰ কানিবোৰ মেলিছোঁ। কাৰ্টুন চাই আছে, এয়া কাৰ্টুন চাই আছে। টিকলু সেয়া মানে বিচনাত বহি লৈ বিস্কুট চিঞৰি আছে। এইটো দেখিছে তাক খোৱা মোচন চাওকচোন, এইটো খোৱা মোচন চাওকচোন তাই। এইফালে এইটো আমাৰ গোঁসাই ঘৰ, কাম আধৰুৱা হৈ আছে, কমপ্লিট হোৱাই নাই। ফেব্ৰুৱাৰী মানলৈ কমপ্লিট হ'ব চাগে। গোঁসাই ঘৰ বা 7 ফেব্ৰুৱাৰী মানলৈ হ'ব চাগে। কি কৰিছা? হা? মাছ ধৰা নাই? বা মেটেকা কেনেকে উঠাইছো, গোন্ধাইছে। এয়া দেখা পালে এইফালে মানে বোলে পুখুৰী পাৰত আজি মানে চাফাই অভিযান চলিছে। আৰু আজি যিহেতু দেওবাৰ, আজি অফিচো বন্ধ, আজি ঘৰতে। আজি সেইকাৰণে মানে বাৰীখন চাফা কৰিম বুলি ল'লে। প্লাছ বাৰী চাফা কৰিলে, প্লাছ মানে পুখুৰী ইমান মেটেকা দেখা পাইছে, মেটেকা ভৰি গৈছেগৈ, মেটেকাখিনিও চাফা কৰিছে। সিমানেই আৰু এইফালে আমাৰ টিকলু এয়া লাগি আছে, তাক মোবাইল লাগে। ইয়াৰ কাৰণে মই মানে মোবাইলটো ভালকৈ ল'বও নোৱাৰোঁ, ভিডিঅ' ভালকৈ বনাবও নোৱাৰোঁ। দুষ্ট কৰি থাকা তুমি ন, ইমান মাৰে নহয় সি, মোক বহুত মাৰে মানে ন, মাক মাৰিব নাপায়। লাজ কৰিছে। আৰু এয়া মোৰ হলিয়াটো দেখিছে। ঘৰত আছোঁ আৰু ন, কি ষ্টাইল কৰি থাকিম, ঘৰত এনেকেই মানে ভাল লাগে কাম বন কৰি, কমফৰ্ট। হাই কৈ দিয়া, হাই। মোৰ এই দাঁতটো নহয় ভাঙি অৱস্থা নাই, আপোনালোকে নাহাঁহিব দেই মোৰ দাঁতটো চাই পেলাই। জালুক গছ এবাৰ জালুক লাগাই নাই। আগত মানে লাগিছিলে, বহুত লাগে। যোৱাবাৰ কি হ'ল জানো, মানে নালাগাই হৈ থাকিলে আৰু এবাৰ হোৱাই নাই জালুক। চালনী লৈ আহিছে, চালনীত লাইপাতখিনি ইয়াতে মেলি পেলাই কুঁৱলীত দি থৈ দিব, ৰাতিপুৱালৈ পূৰা ফ্ৰেছ হৈ থাকিব। এইফালে আমাৰ টিকলুকো দেখাব লাগে বোলে। এইটো টিকলু, আমাৰ টিকলু, এইটো ছোটা ডন, এইটো ধুনীয়াকৈ হাঁহি দিয়া। এইটো ইমান ডাঙৰ ল'ৰা বুকুচা উঠিছে চাওকচোন, এইটো চাওকচোন, এইটো মুখখন ঢাকি দিছে। এইটো ইমান ডাঙৰ ল'ৰা বুকুচা উঠিছে। সি ইমান ডাঙৰ ল'ৰা বুকুচা উঠে নেকি?
বুকুচা ল'ব লাগে তাই সৰু বেবী হ'বলৈ মন গৈছে তাই বুকুচা উঠিছে কি আজি একদম মানে তুলি ল'বই লাগে আৰু মোক কাপোৰ চাপোৰ আনি দিছে এখন চাদৰ আনি দিছে তাক মই বুকুচা ল'বলৈ লাগে ইভিনিং ৱাক কৰি পেলাই আহিলোঁ আহি ধূপ ধূনা চুনা দিলোঁ তাৰপিছতে চাহ তাহ খালোঁ কৰিলোঁ এতিয়া বজাৰ কৰি আনিছে আৰু আজি ৰাতি খাম আজি মাংস আৰু ব্ৰইলাৰ মাংস আনিছে দেখাই আছোঁ ৰ'ব এয়া আনিছে ব্ৰইলাৰ মাংস এফালে এয়া লাই পাত লোকেল লাই ইমান ধুনীয়া চাওকচোন লোকেল লাই তাৰপিছত এফালে আছে উৰহি খাব বহুত ভাল পাওঁ উৰহি ভাজি এফালে মটৰ গাজৰ এফালে ধনিয়া পাত ফুলকবি এফালে আছে জলকীয়া বন্ধাকবি ইয়াত আছে আলু পিঁয়াজ এইখিনি এতিয়া বজাৰ পিছত মই আকৌ দেখাম ভালকৈ মই কেনেকৈ বনাইছোঁ এয়া চালাড আৰু এয়া মাংস ইয়াতে নহৰু দিছোঁ গোটা গোটাকৈ তাৰপিছত পিঁয়াজ কুটি দিছোঁ আৰু মাংসটো এনেকৈ দেখিছে সৰু সৰু পিচ কৰি ল'লোঁ আৰু আলু এনেকৈ সৰু সৰুকৈ দিছোঁ বেলেগ একো দিয়া নাই আৰু অকণমান জিৰা আৰু অকণমান গৰম মছলা দিছোঁ বাছ এনেকৈ বনাইছোঁ এনেকৈ বাঢ়ি কৰি ল'লোঁ ধুনীয়াকৈ এয়া এনেকৈ তলতে খাওঁ আমি চবেই গোটেইকেইটা মিলি এনেকৈ